শুভ ৰাতিপুৱা আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকে সকলোৱে গম পায় যে অহা 13 জুলাই তাৰিখে ডিএলএডৰ এন্ট্ৰেন্স হ'বলৈ গৈ আছে আৰু যিসকলে ডিএলএড এন্ট্ৰেন্স দিব ওলাইছে সিহঁতে নিশ্চয় বহুখিনি সময় আগৰে পৰা আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিছে। সো আজি মই ডিএলএড এন্ট্ৰেন্স উপলক্ষে কিছুমান ইম্পৰ্টেন্ট নোটছ লৈ আহিছোঁ, যিবিলাক নোটছ আপোনালোকক কেৱল ডিএলএড এন্ট্ৰেন্সে নহয় আমাৰ অসমত হৈ থকা বিভিন্ন কম্পিটিটিভ এক্সামতো আপোনালোকক সহায় কৰিব। সো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। সো প্ৰথমতে আছে ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন? নৰকাসুৰ। 1682 চনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল। ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম কি? শিলভদ্ৰ। মৃত্যুঞ্জয় উপন্যাসখনৰ লেখক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম উপন্যাসখনৰ নাম হ'ল মৃত্যুঞ্জয় আৰু 1979 চনত লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মৃত্যুঞ্জয় উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে। মানাস নেশ্যনেল পাৰ্কখন অসমত অৱস্থিত আৰু মানাস নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম টাইগাৰ প্ৰজেক্ট আৰম্ভ কৰে 1973। 1861ত ফুলগুৰি ধোৱা সংঘটিত হৈছিল। 1682 চনত ইটাখুলিৰ যুদ্ধৰ সময়ত গদাধৰ সিংহ আহোম ৰজা আছিল। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন আহোম কোঁৱৰ কোন আছিল? ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন আহোম কোঁৱৰ আছিল গমধৰ কোঁৱৰ। 3 ডিচেম্বৰ দিনা কি দিৱস হিচাপে পালন কৰা হয়? 3 ডিচেম্বৰত প্ৰতিবন্ধী দিৱস হিচাপে পালন কৰা হয়। বিশ্ব উপভোক্তা অধিকাৰ দিৱস কোন চনত কিমান তাৰিখে পালন কৰা হয়? বিশ্ব উপভোক্তা অধিকাৰ দিৱস 15 মাৰ্চত পালন কৰা হয়। চিটি অফ 7 হিলছ নামেৰে কাক জনা যায়? ৰোমক চিটি অফ 7 হিলছ নামেৰে জনা যায়। অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক উদাহৰণ দিয়া। অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক উদাহৰণ হ'ল চৰ্যাপদ। বৰপেটা কীৰ্তন ঘৰৰ প্ৰতিষ্ঠাপক কোন? মাধৱদেৱ। প্ৰতাপ সিংহই অসমীয়া ভাষাক আহোম দৰবাৰৰ চৰকাৰী ভাষা হিচাপে স্থাপন কৰিছিল। ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰে জালিয়ানাবাগৰ হত্যাকাণ্ডৰ নিৰ্দেশ দিছিল। অসমীয়া ব্যাকৰণ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰে। অসমীয়া ভাষাৰ ব্যাকৰণ নাথান ব্ৰাউনে ৰচনা কৰে। এই দুটা কিন্তু বহুত ইম্পৰ্টেণ্ট, আপোনালোকে কনফিউজ হ'ব পাৰে। চাওক, অসমীয়া ব্যাকৰণ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰে আৰু অসমীয়া ভাষাৰ ব্যাকৰণ নাথান ব্ৰাউনে ৰচনা কৰে। অসমীয়া সাহিত্যৰ বুৰঞ্জী ডিম্বেশ্বৰ নেওগে ৰচনা কৰে। আধা লেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰে। প্ৰথমখন বোলছবি জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 1935 চনত আৰু ইয়াৰ নায়িকা আছিল আইদেউ সন্দিকৈ। সৰ্বপ্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান। প্ৰাচীন অসমত ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰে নৰনাৰায়ণ। আহোম ৰজা নৰনাৰায়ণে প্ৰথম প্ৰাচীন অসমত ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল। অসমৰ 2টা স্থানত কামাখ্যা মন্দিৰ আছে। এটা আমি সকলোৱে জানো যে গুৱাহাটীৰ নীলাচল পাহাৰত আৰু দ্বিতীয়টো হৈছে শিলাঘাটত অৱস্থিত। ধন্যবাদ। আজিৰ কাৰণে ইয়াতেই সমাপ্ত কৰিলোঁ। ভিডিঅ'ৰ যিখিনি নোটছ আছে আপোনালোকক কেনে লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু এনেকুৱা ধৰণৰ আৰু ভিডিঅ' লাগিলে মোক কমেণ্ট বক্সত জনাই দিব। লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলখন।